শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন যেহেতু এবাৰ ধেমাজি জিলাৰ চিমেণ্ট চাপৰি চেন আটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে, সেয়েহে আজি প্ৰথমটো দিনৰ সম্পূৰ্ণ কাৰ্যসূচীসমূহ আপোনালোকক কিদৰে প্ৰস্তুতি কৰিছে, তেওঁলোকে কিদৰে সজাইছে পঢ়াইছে, সকলোবোৰ কিমানসকল ভকত বৈষ্ণৱ প্ৰাণ দূৰ দূৰণি বা পাই সমস্ত আহিছে, সকলোখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ। সেয়েহে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পতাকা মেলিৰ সকলোখিনি দৃশ্য আপোনালোকক দেখাওঁ। সুন্দৰভাৱে তেওঁলোকে আৰ্ট কৰিছে চাওকচোন। এয়া মূল মঞ্চলৈ আমি গৈ আছোঁ। বৰ্তমান মূল মঞ্চৰ কিদৰে সজাইছে সকলোখিনি ডেক'ৰেশ্যন আপোনালোক দেখাবলৈ গৈ আছোঁ। বলকচোন এয়া কি সুন্দৰভাৱে তেওঁলোকে ডেক'ৰেশ্যন কৰিছে চাওকচোন। এইফালে নামঘৰ ভাগি আছে, নামঘৰ ভাগিত এয়া ভাগৱত পাঠ হৈ আছে সুন্দৰভাৱে। এয়া মূল মঞ্চৰ বাটচৰাটো তেওঁলোকে কি সুন্দৰভাৱে সজাইছে পঢ়াইছে চাওকচোন। যিহেতু ধানেৰে সকলোখিনি সজাইছে তেওঁলোকে। মূল মঞ্চৰ ষ্টেজ কি সুন্দৰভাৱে তেওঁলোকে সজাইছে পঢ়াইছে চাওকচোন। এই আৰ্ট কনচেপ্ট কি সুন্দৰকৈ পেইণ্টিং কৰিছে তেওঁলোকে। Choo 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 choo